আৰু এইপিনে মই স্কিন কেয়াৰ কৰিছোঁ। ভাবিলোঁ লগতে ভিডিঅ' এটা বনাই থৈ দিওঁ, মনত পৰিলে এতিয়া তো মনত পৰোঁতে এনেকৈ ভিডিঅ' বনালোঁ। আৰু এইপিনে আছে আমাৰ মাই কি কৰিলা, বন্ধ কৰিলা? তো সি কম্পিউটাৰ কিবা হেৰি কৰি আছিলে, কিবা কিবি টিপি আছিলে, গেম খেলিলে, কিবা কৰিলে, ইউটিউব চালে, কিবা কিবি কৰিলে, কৰি মেলি তাৰ বোলে এতিয়া কি লাগিছে, বৰিং। হা তাৰ বোলে এতিয়া বৰ লাগিছে, তো থৈ দিলে বন্ধ কৰি। কি কৰিব, পঢ়িব দিলেও নপঢ়ে, মানে পঢ়িবৰ মন নাই আৰু এক্সাম শেষ হৈছে যিহেতু এই 2 দিন ৰেষ্ট ল'ব, কিন্তু এনেই থাকিও তাৰ বৰিং লাগিছে, হয় না? টাইমটো নাযায়। তো এতিয়া বাজিলে 8:30 বাজিবৰ হৈছে আৰু মই কৰি আছোঁ এইয়া কাম। দিনটো টাইম নাপালোঁ গাইজ, মানে দিনত গৰমো, তো সেইটো কাৰণে দিনত কৰা নহ'ল, গৰমো আৰু টাইমো নাপালোঁ। দিনটো কাম কৰি নাই, ভাবিছোঁ দিনতে ভাবি থৈ দিছোঁ বোলো ৰাতি ধুনীয়াকৈ এনেকৈ ৰেষ্ট লৈ পেলাই অকণমান লগাম। আৰু এইফালে আমাৰ কি হৈছে, বেমাৰীৰ চৰ্দি হৈছে গাইজ। নাজানো আকৌ তাৰ বেমাৰ হয় নেকি, বেমাৰটো আকৌ মোৰ মানে ভয়ো লাগে। কি কিছি কি নাজাৰ লাগে বোলে, কি কৈছা এবাৰ কোৱা? দোকানত সি কি কৰিছে, দোকানত ৰখা মানুহজন আছে আৰু সি কি কৰিছে, তাতে বাপেকে তাত থৈ পেলাই, বাপেক গৈছে বজাৰত, লখৰা বজাৰত, দোকানত থৈ পেলাই, আৰু সি যি মন যায় তাকে উলিয়াই ঠাণ্ডা খাইছে, খাই পেলাই এতিয়া তাৰ এই অৱস্থা, চৰ্দিৰ লগতে কাহ হৈছে। এইফালে পূজা আহি পাইছে গাইজ, মোৰ মানে একদম মানে কি ক'ব আৰু, এটা যিমানে যি নহওক এটা ভয় লাগে, যিহেতু তাৰ বেমাৰ এটা আছে। তো মানে পূজা চাব পাওঁ নে নাপাওঁ নাজানো আৰু। তো এয়া ভাত বনাব লাগিব, বোলো মনত পৰিলে আৰু ভিডিঅ' বনাম বুলি, তো ভিডিঅ'টো বনালোঁ। এয়া ফেচ এনেকৈ ইয়াত লগাইছোঁ মই বেচন, মৌ আৰু গাখীৰ, কেঁচা গাখীৰ এনেকৈ লগাইছোঁ। হ'ল আৰু 15-20 মিনিটমান হৈ গ'ল লগোৱা, আৰু 10 মিনিটমান থাকি ৱাছ কৰি দিম আৰু ভাত বনাব যাম। হেল্ল' এভৰিৱান, আৰু আজি হৈছে নেক্সট ডে। এতিয়া বাজিলে 12:10। কালিৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰা হয় নাই, কালিয়ে যে অকণমান হেৰি কৰি থৈ দিছিলোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি থৈ দিছিলোঁ, তো ব্লগটো কণ্টিনিউ কৰিবই পৰা নাই। তো এতিয়া বাজিলে 12:10, ঘৰখনৰ ইটো সিটো কাম কৰি ওলাবই পৰা নাছিলোঁ। তো এতিয়া ওলাই মেলি ল'লোঁ, এঠাইলৈ যাব ওলাইছোঁ। এতিয়া বাজিলে 12:10। তো ঘৰৰ ইটো কাম কৰি সিটো কাম কৰি ভাত পানী বনাই খাই লৈ বাচন বৰ্তন ধুই এতিয়া ওলাইছোঁ। তো ব্লগটো চাই যাব শেষলৈকে, আৰু ৱেলকামটো জনোৱা হোৱা নাই, ৱেলকামটো জনাই লওঁ। স্বাগতম জনাইছোঁ বিন্দাছ ৰিম্পিৰ অন্য এটা নতুন ভিডিঅ'লৈ। ব্লগটো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু মৰম দিব। তো আজি হৈছে ষষ্ঠী, দুৰ্গা পূজাৰ প্ৰথমটো দিন ষষ্ঠী। তো মোৰ ফালৰ পৰা আপোনালোক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাব ওলাইছোঁ মাৰ ঘৰত, আচলতে মাৰ ঘৰত যাম বুলি ভাবিছোঁ। প্ৰায় আঢ়ৈমাহ মানে হ'ল ঘৰলৈ যোৱা নাই, সেই যে চামাৰতে যোৱা আছিলে, হঠাৎ গুচি আহিলোঁ চোৰ সোমোৱাৰ কাৰণে, ৰাতিয়ে হঠাৎ আহিব লগা হ'ল। তো তেতিয়াৰ পৰা যাব পৰাই নাই, আৰু মাৰো অলপ গাটো অসুখ হৈ আছে। তো ভাবিছোঁ মাৰো এটা খবৰ লোৱা হওক আৰু পূজা বুলিও যোৱা হওক। তো বেছি দিনৰ ছুটি নহয় বাৰু। তো এইপিনে আৰু এইটো আৰু এইপিনে আছে আমাৰ মহাশয়। আজি হৈছে পূজা আৰু আমাৰ মানে এটা ভিডিঅ' ষ্টাৰ্ট কৰিছে, তো চাই যাব শেষলৈকে। মানে পূজা বুলি আমি ক'ৰবাত আমি মামাহঁতৰ ঘৰত যাম পূজা বুলি, সেইকাৰণে আজিৰ দিনটো বহুত মানে ভাল লাগিছে অকণমান। তো চাই যাব ভিডিঅ'টো।
তো গাছ কালিয়ে যোৱা কথা আছিল কিন্তু কালি যোৱা নহ'ল কালি পিছবেলাকে যোৱা কথা আছিল যিহেতু বাবুৰৰ স্কুল আছিল কিন্তু যোৱা নহ'ল তো আজি সেইকাৰণে যাব ওলাইছোঁ এতিয়া মানুহজন আহি আছে তেওঁ গৈছে ডিউটিত তেওঁ আহিব চাগে মোক ফোন কৰিব দিছে ওলাই মিলি ল'লে তেওঁ মোক ফোন কৰিব দিছে তেওঁ মানে সিহঁত থৈ আহিব মানে তাক আৰু উঠাই দি আহিব তো বাবু আৰু মই গৈ থাকিম আৰু কি কৰোঁ হা কি কৰোঁ যাই সকলোখিনি দেখুৱাম কি দেখুৱাব পাৰোঁ তো এতিয়া গৈ থাকোঁ আৰু ৰাস্তাত যদি দেখুৱাব পাৰোঁ নিশ্চয় দেখুৱাম ভিডিঅ' বনাব ট্ৰাই কৰিম আৰু তো চাই থকা ব্লগটো শেষলৈকে আৰু যাই মাকো দেখুৱাম তো চাব ব্লগটো তো ঠিক আছে মালিগাঁও পালোঁ পেলাই এতিয়া বাছত লাগিব আকৌ বাছৰ কাৰণে ৰখিব লাগিব ক'ত আহি পোৱা নাই আহি আছে সেইপিনে ৰেল গেট পেলাই দিছে ইঞ্জিন অকল ইঞ্জিনটোহে আহিছে বেলেগ একো অহা নাই গাড়ীখন কিবা উল্টাকৈ চলোৱাৰ নিচিনা পায় ন কি হ'ব হা ব'লা এতিয়া গৈ থাকোঁ তুমি দেখা নাই সিপিনে এটা ৰেল এটা আছে কোনপিনে সিপিনে এটা বগী কেইটামান আছে ৰেল কৰি থাক এতিয়া গৈ আছোঁ কেইটামান ৰেল আছে एदिके क्या देखते हैं एदिके बउआ क्या देख रहे हैं उनका हाँ देखो साथ में रहो बहा क्या बोल रहे हैं देखो बहा बहा এটা মাল নাই মনে যা ছিল সব লয়ে আইছি দুধের মাল নাই হ্যাঁ হ'ব এইটো কিয় আৰু বেলেগ দেখাব কোৱাচোন কিয় বেলেগ দিয়কচোন কিয় বেলেগ বেলেগ লাগে বেলেগ দেখাওকচোন চলো কি চলো চলো হা আচ্ছা তো জুতা দেখাতে এভৰিৱান আৰু এইপিনে এতিয়া আহি পালোঁ এতিয়াই নহয় 2 ঘণ্টামানে হ'ল আহি পোৱা সময় হৈ গ'ল তো এতিয়া চাহ পানী খালোঁ খাই পেলাই অলপমান মাৰ লগত লেকচাৰ মাৰিলোঁ মাৰি পেলাই এতিয়া ভাবিছোঁ অকণমান ৰেষ্ট লৈ ল'ম কাৰণ মোৰ মানে এনেকুৱা বিষ হৈছে মানে মাইগ্ৰেনৰ প্ৰব্লেমটো আকৌ হৈছে কালিৰ পৰা ষ্টাৰ্ট হৈছে তো ইমান অশান্তি পাই আছোঁ চাওকচোন এইবিলাক ৰঙা পৰি গৈছে মানে এনেকৈ মালিচ কৰোঁতে এইবিলাক ৰঙা পৰি গৈছে তেজ উঠাৰ নিচিনা হৈ গৈছে মানে বিষটো উঠিলে থাকিব নোৱাৰি আৰু চশমাযোৰা পিন্ধি থকা হৈছে কিন্তু চশমাযোৰা পিন্ধিলে কি হ'ব মানে বেমাৰটো নুঠোঁতে চশমাযোৰ পিন্ধিব লাগে কিন্তু মোৰ মানে ইমান অশান্তি পাওঁ চশমা পিন্ধিব তো বেমাৰটো উঠিলেহে পিন্ধা যায় তো ক'ত বেমাৰ ভাল হ'ব তো সেইটো কাৰণে এতিয়া মুখ হাত ধুই আহিলোঁ ভাবিলোঁ অকণমান বিচনাখনত ৰেষ্ট কৰি লওঁ কিন্তু তাৰ আগতে বিচনাখন অকণমান কৰিব লাগিব চাফা কৰিব লাগিব আহিয়ে বাবুৰ মাস্ক ত'ত পেলাই থৈছে তো মাস্কখন ইয়াতে থৈ দিছোঁ যাতে বিচাৰিলে সি পায় তো বিচনাখন এতিয়া পাৰি লওঁ জোতা একযোৰ লোৱা হ'ল বাবুৰ কাৰণে মানে লোৱা কথা নাছিলে সেই হ'ল আহিবৰ সময়ত ওলোৱাৰ সময়ত তাক জোতাযোৰ পিন্ধিব দিলোঁ জোতাযোৰ পিন্ধিব দিওঁতে সি অকণমান মানে পাইছে কমফৰ্টেবল পোৱা নাই বোলে অকণমান টান হৈছে তো সেইটো কাৰণে আকৌ এটা নতুন কিনিব লগা হ'ল যিহেতু কমফৰ্টেবল পিন্ধি পেলাই কমফৰ্টেবল নহ'লে ভাল নালাগে ন সৰু বাচ্চা তো সেইটো কাৰণে জোতা এযোৰ লৈ ল'লোঁ জোতাযোৰ দেখুৱাম মই তো বালিগাঁৱত লৈ ল'লোঁ জোতা এযোৰ তাতে দেখুৱাইছিলোঁ যে তো সি পিন্ধি যাব অলপ পিছত পূজাত যাব তো দেখুৱাই আছোঁ লগত বা সেন্দুৰ এটা বেলেগ উঠিছে লাইটৰ জিলকনি এটা উঠিছে উঠিব এইটো তো গাইজ
ৰ'বা কৈ আছোঁ সেই নহয় কিন্তু কেমেৰাৰ কাৰণে এনেকুৱা দেখায় যোৱা খোৱা তই পিনে ৰোল এটা বনাই দিছোঁ সি খাওক খাই পেলাই মা হলিছ নাই ন কি হলিছ নোৱাৰে খাবা ওমেন হলিছ তো এইটো খাই বেজতা সৰু বাচ্ছাই এই পৰি আছে তাতে কিন্তু ঠাণ্ডা ঠাণ্ডা একো নাখাবা দে অঁ দোকান ইফালে খুলিব আৰু দোকান আমি আহোঁতে এইফালে সেইখিনিত আৰম্ভ কৰিছে আৰু সেইখন মানে অঁ আপুনি একদম আশা বাখা মানুহ আপোনাৰ চাদৰখন ছুটিহে হৈ চাগে ন অলপ ছুটি হৈছে অলপমান হৈছে বেছি অস মানুহ যে ঠাণ্ডা ঠাণ্ডা আৰু একো নিদিবি আইচক্ৰীম ক'ব পাৰে নিদিবি বেমাৰত পৰিব নহ'লে আহোঁ গেছি বোধহয় নহয় আহোঁ ৰম্ভা আহোঁ গেছি তাতে বসি যোৱা গুডু বাই বাই জোতাযোৰ পুৰা লাইট জ্বলাৰ নিচিনা হৈ আছে এই লাইট জ্বলিলে চাপৰি চাপৰি অঁ অঁ মিহিকে বুঠিকে নিধি খাম যা আৰু চাবি এক দুটি ইৰাতে নকত দুখ পাবি অঁ দুখ পালি গতে ফিৰ আদিনা যে ৰাতি যে বিহাব যা বাই অঁ গুডু দা দৌৰা দৌৰি নকৰিবা দে গাড়ী মটৰৰ কথা যা বাই তো মা আৰু বাবু গ'ল পূজাত মই নগ'লোঁ আৰু মানে বাবুকো পঠাই দিলোঁ আজি পূজা কালি যাম আৰু আজি নগ'লোঁ তো চাই থাকক আৰু